friends, DX Fitness Assam channel le apnalok swagatam janaisu moi Hira Rani ajir amar topic to specially mohila juboti hokolor babe সাধাৰণতে মই মহিলা যুৱতীসকলে প্ৰায়ে মোক কমেন্ট কৰি আছিল যে তেওঁলোকৰ বাবে এটা স্পেশাল ভিডিও বনাব লাগে যি সকল মহিলা যুৱতীৰ ব্ৰেষ্টত এক্সট্ৰা ফেট জমা হৈ পেলাই ব্ৰেষ্টৰ আকাৰ খুব ডাঙৰ বা দেখাত বেয়া দেখে কি ধৰণে যোগাসনা কৰি ব্ৰেষ্টৰ সাইজ ৰিডিউস কৰিব পাৰি বা এটা ভাল শেপত আনিব পাৰি বা দেখাত ভাল কৰি দেখাত যাতে ভাল লগা নিচিনা কৰিব পাৰি তাৰ ওপৰত এটা ভিডিও বনাব লাগে সাধাৰণতে ফেটছ বিলাকে আমাৰ শৰীৰত যেনেদৰে জমা হয় পেটত হওক থাইছত হওক বেক সাইডে হওক তেনেকুৱা বহু সংখ্যক মহিলা যুৱতীৰ ব্ৰেষ্টতো জমা হৈ যায় আৰু দেখাত বেয়া লাগে সেইবাবে আজিৰ কিছুমান যোগাসনাৰ কিছুমান ক্ৰিয়া মই আপোনালোকক দেখুৱাম যিসকল মহিলা যুৱতীসকলে ঘৰতে প্ৰেক্টিছ কৰি উপকৃত হ'ব তেনেহলে ফলো নকৰি ভিডিও আৰম্ভ কৰো প্ৰথমৰ আমাৰ এক্সাৰসাইজটো হ'ব হাত দুখন ধুনিয়াকৈ মেলি লব হাত দুখনেৰে বাহুত ধৰি লব কিলাগুটিটা লগাই ললো আৰু আমি ঘূৰাম 1 2 3 আগলৈ আনুতে যাতে কিলাগুটিটা লাগি যায় 3 4 5 আকৌ এন্টি ক্লকৱাইজ ঘূৰাম 1 আগলৈ আনুতে মনত ৰাখিব যাতে কিলাগুটিটা লাগি থাকে 2 3 4 5 হাতখন ধুনিয়াকৈ খুলি দিব নমাই দিব এটো হৈছে 1 নম্বৰ এক্সারসাইজ 2 নম্বৰৰ এক্সারসাইজটো হ'ব হাত দুখনৰ আমি ধুনিয়াকৈ গাৰ কাষত থৈ ললো হাতখন মুঠি মাৰি ললো আৰু আমি ঘূৰাম 1 শূন্য বনাম 2 3 4 5 আকৌ এন্টি ক্লকৱাইজ 1 2 3 4 5 আকৌ ইখন হাতেৰে 1 2 যিমান ডাঙৰ কৰে আপোনালোকে 3 4 5 আকৌ 1 2 3 4 5 এনেকে 5 বাৰ ক্লকৱাইজ আকৌ 5 বাৰ এন্টি ক্লকৱাইজ এনেকে ৰখি ৰখি এটা সিৰিজ কৰিব অকমান ৰখিব আকৌ এটা কৰিব আকৌ এবাৰ কৰিব তেনেকে এটো কৰিব নেক্সট এক্সারসাইজটো হৈছে আপোনালোকে হাত দুখন ওপৰলৈ নিব বাও হাতেৰে হাতখন ধৰিব উশাহ ল'ব টানিব এৰি দিব উশাহ ল'ব টানিব এৰি দিব আকৌ হাতেৰে বাও হাতত ধৰিব উশাহ ল'ব টানিব এৰি দিব টানিব উশাহ এৰিব হাতখন এৰি দিব এনেকে আপোনালোকে 5 বাৰ কৰিব নেক্সটটো কি হ'ল প্ৰথমটো দেখুৱালো আপোনালোকে প্ৰথমটো ঘূৰাব সেকেন্ডটো ডাঙৰ শূন্য বনাব থাৰ্ডটো টানিব এতিয়া 4 নম্বৰটো কি কৰিব আপোনালোকে হাত দুখনেৰে ধুনিয়াকৈ মূৰৰ পিছফালে হাতখন এনেকে দি দিব উশাহ লওঁতে লগাবলৈ চেষ্টা কৰিব উশাহ লওঁতে এৰি দিব পুনৰ উশাহ লওঁতে হাত দুখন আগলৈ লগাবলৈ চেষ্টা কৰিব এৰোতে খুলি দিব এনেকে 5 বাৰ কৰিব আপোনালোকে এবাৰ মই আপোনালোকক দেখাবলৈ গৈ আছো এটা আসন এই আসনটোৰ নাম হৈছে ধনুৰাসন যিটো আসন কৰিলে আমাক দেখাত এখন ধনুৰ নিচিনা লাগে সেই আসনটোৰ নামেই হৈছে ধনুৰাসন ধনুৰাসন কৰিলে আমাৰ ব্ৰেষ্টৰ সাইজো সৰু হৈ আহে সৰু মানে আমাৰ ব্ৰেষ্টত যেতিয়া এক্সট্ৰা ফেটছ বিলাক থাকে সেই ফেটছ বিলাক কমি আহি প্ৰপাৰ শেপত আহে আৰু লগতে পেটৰ চৰ্বিও কমি আহে এতিয়া আপোনালোকে ধনুৰাসন কেনেকৈ কৰিব সেইটো মই আপোনালোকক দেখাবলৈ গৈ আছো ধুনিয়াকৈ মেটখনত আপোনালোকে পেট পেলাই শুই ল'ব ভৰি দুখন পতা পেলাই দিব এতিয়া বাও হাতেৰে বাও ভৰিৰ গাঁঠিত ধৰিব সোঁ হাতেৰে সোঁ ভৰিৰ গাঁঠিত ধৰি ল'ব উশাহ লৈ লৈ হাত দুখনেৰে ভৰিটো ওপৰলৈ দাঙিব আৰু আঁঠুৱাটো উঠাই দিব অকমান ৰখিব উশাহ এৰি এৰি লাহেকৈ নমাই দিব পুনৰ উশাহ লৈ লৈ যিমানখিনি পাৰে উঠাব এনেদৰে উশাহ এৰি এৰি লাহেকৈ নমাই দিব ভৰি দুখন মেলি অকমান ৰেষ্ট ল'ব তাৰপিছত ধুনীয়াকৈ আপোনালোকে উঠি যাব এনেদৰে আপোনালোকে 3 বাৰ কৰিব আৰু যে ৰখিব নিজৰ ক্যাপাসিটি অনুযায়ী ৰখিব
ৰাখিব সাধাৰণতে 3-4 ছেকেণ্ডমান ৰখিবলৈ ট্ৰাই কৰিব এবাৰ মই আপোনালোকক দেখাবলৈ গৈ আছো আন এটা আসন এই আসনটোৰ নাম হৈছে যোগ মুদ্ৰা যোগ মুদ্ৰা কৰিবলৈ হলে আপোনালোকে নিজৰ সুবিধা অনুযায়ী ধুনীয়াকৈ বহি ল'ব যদি পাৰে পদ্মাসনত বহিব যদি সকলোৱে পদ্মাসনত বহিব নোৱাৰে নিজৰ সুবিধা অনুযায়ী আপোনালোকে ধুনীয়াকৈ বহি ল'ব হাত দুখন পিছত ৰাখিব ফু হাতেৰে বাও হাতখনৰ এই কিলাগুটি সৰি ৰিষ্টত ইয়াত ধৰিব ইয়াত ধুনীয়াকৈ পিছফালে এনেকৈ ধৰি ল'ব দেখুৱাই দিছোঁ ইয়াত এনেধৰণে ধৰি ল'ব ধৰিব উশাহ ল'ব উশাহ এৰি লাহে লাহে যিমান পাৰে মূৰটো লগাবলৈ চাব আকৌ উশাহ লৈ লৈ উঠিব এবাৰ ৰাইট চাইডে যাব আকৌ এবাৰ উশাহ লৈ লৈ বাওঁ চাইডে গৈ লগাব উঠিব এবাৰ তেনেকে ফু সাইডে 3বাৰ নিব বাওঁ সাইডে 3বাৰ নিব লাষ্টত উশাহ লৈ লৈ যিমান পাৰে আগলৈ আহি কপালখন মাটিত স্পৰ্শ কৰিব উঠিব আকৌ এবাৰ দেখাইছো উশাহ ল'ব উশাহ এৰি আগলৈ আহি কপালখন মাটিত স্পৰ্শ কৰিব অকমান সময় ৰখিব আকৌ আগৰ অৱস্থালৈ আহিব এটো হৈছে যোগ মুদ্ৰা কৰিলে আমাৰ ব্ৰেষ্টৰ ফেটছ বিলাক ৰিডিউস হয় এবাৰ তেনেকে ফু সাইডে আপোনালোকে 3বাৰ কৰিব বাওঁ সাইডে 3বাৰ কৰিব আৰু সন্মুখলৈ আহি 3বাৰ কৰিব ফলত আপোনালোকে সুফল লাভ কৰিব এতিয়া মই আপোনালোকক দেখাবলৈ গৈ আছো আন এটা আসন এই আসনটো কৰিলেও আমাৰ ব্ৰেষ্টৰ এক্সট্ৰা ফেটছ বিলাক কমি আহিব আৰু ব্ৰেষ্টৰ আকাৰ সুগঢ়ি হৈ আহে কেনে ধৰণে এই আসনটো কৰিব আৰু এই আসনটোৰ নাম কি এই আসনটোৰ নাম হৈছে চক্ৰাসন কেনেদৰে কৰিব আপোনালোকে চাও ধুনীয়াকৈ মেথড আপোনালোকে পিঠিখন পেলাই শুই ল'ব ভৰি দুখন আমাৰ চকিনাৰ ওচৰলৈ গুচাই আনিব যিমানখিনি পাৰে হাত দুখন আমাৰ বাহুৰ কাষত ৰাখিব মাটিত স্পৰ্শ কৰিব এতিয়া উশাহ লৈ লৈ হাত দুখনেৰে মাটিত প্ৰেছাৰ দি উঠাব আপোনালোকে যিমান পাৰে হোল্ড কৰিব আৰু নামোতে খুব লাহে ধীৰে নামিব ৰেষ্ট ল'ব আকৌ এবাৰ মই আপোনালোকক চক্ৰাসনটো দেখাইছো ধুনীয়াকৈ ভৰি দুখন হিপছৰ ওচৰলৈ লৈ আহিব হাত দুখন আমাৰ মাটিত লাগি থাকিব বাহুৰ ওচৰত হাত দুখনেৰে মাটিত প্ৰেছাৰ দিম উশাহ লৈ লাহে লাহে আমি যিমান পাৰো উঠাম আৰু আমাৰ বুকুৰ পৰা পেটলৈকে খুব হেঁচা পৰে ফলত আমাৰ এক্সট্ৰা ফেটছ বিলাক কমি আহে আৰু ব্ৰেষ্টৰ সাইজো দেখাত ধুনীয়া হৈ আহিব আকৌ লাহে লাহে খুব সাৱধানে আপোনালোকে লাহেকৈ মূৰটো পেলাব হিপছটো পেলাব ভৰি দুখন ধুনীয়াকৈ মেলি দিব হাত দুখন গা কাষত থৈ অকমান ৰেষ্ট ল'ব তাৰপিছত বাওঁফালে কাটি হৈ ঘূৰি আপোনালোকে উঠি যাব এনেদৰে এই চক্ৰাসনটো আপোনালোকে 3বাৰ কৰিব উঠোতেও খুব সাৱধানে উঠিব আৰু নামোতেও আপোনালোকে খুব সাৱধানে নামিব এটো হৈছে চক্ৰাসন আশা কৰিছো আজিৰ ভিডিঅটো চাই স্পেশালি মহিলা যুৱতীসকল বহুত উপকৃত হ'ব লগতে যোগাসনা আৰু এই সূক্ষ্ম ব্যায়াম কেটাৰ লগতে আপোনালোকে ডায়েটটো মেইনটেইন কৰিব বেছি ফাষ্ট ফুড বেছি অইলি বেছি মানে চেনি জাতীয় বস্তু জাঙ্ক ফুড কমাই খাব আপোনালোকে বেছিকৈ নাখাব আৰু পানী বেছিকৈ খাব সতেজ ফলমূল বেছিকৈ খাব আৰু এইখিনি যোগাসনা আপোনালোকে প্ৰেক্টিস কৰিব আশা কৰো আপোনালোকে সুফল লাভ কৰিব আৰু আমাৰ আজিৰ এপিসোডটো যদি চাই আপোনালোকে ভাল পাইছে লগতে আমাৰ চেনেলটো চাই আপোনালোক যদি উপকৃত হৈছে তেনেহলে লাইক কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব কমেন্ট কৰিব আৰু বহুত মৰম দিব